হেই বন্ধুসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ চব ভালে ভালেই আছে দিয়ক। আজি মই ক'ব গৈ আছোঁ আপোনালোকৰ আগত এনে এটা সৰু কথা, কিন্তু যদি কোনোবাই চাই, যদি কোনোবাৰ আপোনাৰ মোবাইল লয়, আপোনাৰ কাৰণে বহুত ডাঙৰ প্ৰব্লেম, আপোনাৰ ৰেচপেক্টৰ কথা আছে। আজি মই আপোনালোকৰ নিজৰ প্ৰব্লেমবোৰ আপোনাক দেখুৱাম। চ' গাইজ, আজি এটা কথা ক'ম যে ক্ৰোম ব্ৰাউজাৰৰ পৰা আপোনাৰ মোবাইললৈ এনেধৰণৰ ন'টিফিকেশ্যন আহে নেকি? যদি আহে, আপুনি কেতিয়াবা প্ৰব্লেমত ফচিছে নেকি? যদি ফচিছে নেকি, তেতিয়াহ'লেতো নিশ্চয় চাওক, বন্ধ কৰিবতো লাগে। এনেকুৱা যদি ন'টিফিকেশ্যন আহে, আপুনি কোনোবাই যদি চাই তো ৰেচপেক্ট বোলা বস্তু কিবা এটা থাকে। চ' মই একো নকওঁ, চিধা আপোনাক ভিডিঅ'লৈ লৈ যাম। মোবাইলৰ স্ক্ৰীণতে দেখুৱাই আছোঁ, যেতিয়া মই পূৰা ফুল স্ক্ৰীণৰ পৰাই আপোনালোকক দেখুৱাম যে কেনেদৰে কৰিলে আপোনাৰ সেই ন'টিফিকেশ্যনবোৰ অহা বন্ধ হৈ যায়। চ' বলক ট্ৰাই কৰোঁ এবাৰ কেনেকৈ। আৰু তাৰ আগতে এটা কথা কৈ লওঁ, যদি আপুনি হেল্পফুল হয়, যদি আপোনাৰ হেল্প হয়, তেতিয়াহ'লে আপুনি নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি এটা কমেণ্ট কৰিব নিশ্চয়। বলক আপোনাক লৈ গ'লোঁ মোবাইলৰ স্ক্ৰীণৰ পৰা, আপোনাক পুৰা প্ৰচেছ দেখুৱাম। লেটছ গো।